তো নমস্কাৰ গাইজ, আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছো ৰাতি মানে ওচৰত চলি আছে আমাৰ মনসা পূজা। সেইকাৰণে আমি এতিয়া পূজা চাব যাওঁ। আমাৰ ঘৰতকৈ বহুতৰ ঘৰৰ পৰা আৰু বেছি ওচৰত, সেইকাৰণে বৌচেৰ ঘৰত সোমাই যাই পেলাই ঠাণ্ডাই চাই খাই গেলো। আৰু এয়া পালো আমি বৰগাঁৱৰ মনসা পূজা। আৰু চাকে দুখখিনি জ্বলাই পেলাই মই ৰখি আছো দেওধা উঠা চাবা। কিন্তু কি হ'ব, আমি আহাৰ লগে লগে দেওধা উঠা বন্ধ হৈ গেল। অলপ পিছত আৰু উঠবো, দেওধাগিলা ৰেডি হৈ আছে। সেই সময়তে আমি ওচৰত আৰু এখন মনসা পূজা চলি আছে, আমি চিধাই তাতেই গেলো। তাতে কিন্তু দেওধা উঠি আছিল, কিন্তু বহুত মানুহৰ ভিৰ। ইমান পিছত থিয় হৈ থাকলি এনাও মই দেওধা দেখা নাপাম। সেইকাৰণে সেৱা চেৱা কৰি পেলাই আগৰ পূজাখনক লেগে আমি গুচি আহিলো। আৰু এটা দেওধা গিলে দেওধা উঠাৰ কাৰণে ৰেডি হৈছে। দেওধা উঠা মানে কি বুজি পাইছি না? দেওধানী নৃত্য বুলি যে কয়, আমি আৰু দেওধা উঠা বুলি কওঁ। সেই আৰু এনেকে মন্দিৰটো ঘূৰি লোৱাৰ পিছত দেওধা গিলা ৰেডি হৈছে দেওধা উঠাৰ কাৰণে। মই পুৰা এক্সাইটেড হৈ আছো, একদম দেওধা উঠা চাম। সেইকাৰণে মাক পিছফালে থৈ আগফালে সোমাই গেলো দেওধা উঠা চাবৰ কাৰণে। কিন্তু মায়ে মোক ফোন কৰি কৰি পাগলা কৰি দিছে। সেই বৌৰে হাতে ৰখি আছে ভাত খাবৰ কাৰণে, যৌ। সেইকাৰণে আহি চিধে একদম ভাতৰ পাতত বহি আৰু ভাত চাত খাই পেলাই আহি গেলো আমাৰ ঘৰ। আজিৰ ভিডিঅ'টো আছিল এইখিনি, বাই বাই।